নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসম বুৰঞ্জীত দানৱ বংশৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে বহলাই আলোচনা কৰিম। দানৱ বংশই উত্তৰ-পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল। মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। এওঁলোক কিৰাত মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে, কিন্তু একো পুৰাতাত্ত্বিক প্ৰমাণ নাই। প্ৰাগজ্যোতিষ ৰাজ্য, ষ্টেটাছ কিংবদন্তি, গভৰ্ণমেণ্ট, ৰাজতন্ত্ৰ, ঐতিহাসিক যুগ, লৌহ যুগ। দানৱ আৰু কিৰাত বংশ মহাভাৰত পুৰাণ আদি মহাকাব্যত প্ৰাগজ্যোতিষ দেশক ম্লেচ্ছ দেশ বা অসুৰৰ দেশ বুলি বিশ্লেষণ কৰা হৈছে। আৰ্যসকলে মংগোলীয় প্ৰভৃতি জাতিৰ লোকসকলক ম্লেচ্ছ, দানৱ, অসুৰ আদি বুলি নাম দিছিল। প্ৰাগজ্যোতিষত দানৱ বংশীৰ ৰজাই সৰ্বপ্ৰথমে শাসন কৰিছিল। দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম মহীৰংগ দানৱ। গুৱাহাটীৰ দক্ষিণে বেলতলাত মহীৰংগ নামে এখন পৰ্বত আছে। মহীৰংগ দানৱৰ নামৰ পৰাই পৰ্বতখনৰ এই নাম হোৱা বুলি বহুতে ক'ব খোজে। মৈৰং মংগোলীয় শব্দ আৰু প্ৰাচীন কালত বড়ো জাতিৰ মানুহেৰে এই দেশ ভৰি আছিল। মৈৰং শব্দই সংস্কৃত ভাষাত মহীৰংগ হৈছে। মহীৰংগৰ পিছত ক্ৰমে শতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ। দানৱ বংশৰ পিছত কিৰাতবংশীয় ঘটক কিৰাত নামে ৰজাই প্ৰাগজ্যোতিষত শাসন কৰিছিল। দৰাচলতে কিৰাতসকলো মংগোলীয় জাতিৰেই এটা ভাগ। ত্ৰিপুৰা ৰাজ্যৰ পুৰণি নাম কিৰাত ৰাজ্য আছিল বুলি বহুতে ক'ব খোজে। ঘটক কিৰাত এজন ৰ স্বভাৱৰ ৰজা আছিল। দানৱ বংশৰ ৰজাসকল ক্ৰমান্বয়ে মহীৰংগ, মৈৰং, শতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। কিৰাত শাসকসকলৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে। ধন্যবাদ।